हेलो फ्रेंड्स मोर जीवনৰ ৰং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আহিলো বিপ্লৱৰ ঘৰলৈ। মোৰ বন্ধু বিপ্লৱে খুব ভাল গীত গায়। তেখেতে কেইবাটাও গান উলিয়াইছে। গানবিলাক আপোনালোকে হয়তো নিশ্চয় শুনিছে। তেখেতক হয়তো বহুতে চিনিও পায়। তেখেতৰ গীতৰ কলি দুটামান শুনাম, তেখেতৰ লগত দুআষাৰ পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে এটা কথা মই ক'বলৈ বিচাৰোঁ যে প্লিজ নতুনকৈ খুলিছোঁ চেনেলটো, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি সঁহাৰি জনাব, লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকৰ আগত মোৰ বন্ধু বিপ্লৱ। তোমাৰ চিনাকিটো দি দিয়া। নমস্কাৰ, মোৰ নাম বিপ্লৱ। মোৰ ঘৰ নাহৰকটীয়া বালিমৰা, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। গতিকে হঠাতে মোৰ বন্ধু আহি ওলালেহি। তেওঁ ক'লে আমি ভিডিঅ' এটা কৰোঁ। গতিকে তেওঁ অনুৰোধ ৰাখিবৰ কাৰণে মই আপোনালোকৰ আগলৈ আহিবলৈ আজি বহুত ভাল লাগিছে একচুৱেলি। ধন্যবাদ। কালি এটা বিশেষ প্ৰগ্ৰেম এটা আছে। কাইলৈ ৰজাবাৰী ন? চাবুৱা ৰজাবাৰীত প্ৰগ্ৰেম আছে। আৰু সেই প্ৰগ্ৰেমটো আপোনালোকলৈ আগবঢ়াম। সেইটো নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। আজি প্ৰথম তেখেতৰ মুখে দুটামান গান শুনো। কেনেকুৱা ধৰণৰ মানে তুমি এটা গাই থাকা যে ভাল লাগে। সেইটো লাচিতৰ দেশৰ ল'ৰা যেতিয়া লাচিতৰ দেশৰ গীতটো গোৱা এবাৰ শুনো, ৰাইজেও শুনিব। কেনেকুৱা হয় নাজানো, অলপ চেষ্টা কৰিম গাবলৈ। ঠিক আছে, গাইছোঁ গীতটো। মই লাচিতৰ দেশৰে ডেকা ল'ৰা, মই লুইতৰ পাৰৰে অসমীয়া, যুঁজিবলে মৰিবলে ভয় যে মই নকৰোঁ, দেশ জাতিক বচাবলে জীৱনটো দিব পাৰোঁ। মই লাচিতৰ দেশৰে ডেকা ল'ৰা, মই লুইতৰ পাৰৰে অসমীয়া। মজা। জুবিন দাৰ গান এটা গোৱা। জুবিন দাৰ গান একচুৱেলি গাবলৈ অলপ কষ্ট হয়, তথাপিও জুবিন দাৰ অলপ বেলেগ ধৰণৰ গীত এটা গাওঁ। বাঁহী গীতটো গাওঁ। বাঁহী তোক বৰ ভাল পাওঁ দেহি, মোৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি, তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি, কোনো পূৰ্ণিমা ৰাতি, তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি, কোনো পূৰ্ণিমা ৰাতি, হেৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি। কিন্তু মইতো সদায় লাইক, শ্বেয়াৰ আৰু কমেণ্ট বক্সত কমেণ্টবিলাক দি থাকিব। আৰু জীৱনত এইবিলাক কৰি ভিডিঅ' কৰি ধুনীয়াকৈ আগবাঢ়ি যায়, ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব, তাৰে কামনা কৰিম। ধন্যবাদ। নাই, ধন্যবাদ দিলে নহ'ব। এতিয়া আৰু এটা গান গাব লাগিব। এই বিহু এটা গোৱা। বিহু যিহেতু বিহু বতৰ, বিহু এটা গাই পেলাই সামৰি দিওঁ ভিডিঅ'টো। মোৰ বহুত ভাল লগা গীত এটা আছে, সপোনতে আহিবা গীতটো। সপোনতে আহিবা। সপোনতে আহিবা, মোকেনো লগে পাবা, নাপাওঁ যদি আৰু লগ, নাপাওঁ যদি আৰু লগ, কৰবাত কাহানি বা মই কোৱা কথাবোৰ মৰম বুলি ভাবিবা, সদায়নো মনত পেলাই মোৰে কথা ভাবিবা, তেজে তেজে হিৰে হিৰে প্ৰেমৰ বোৱাই নৈ, মোৰ জান ৰাজীৱ ককাইদেউৰ মানে তুমি যে গাই থাকা যে গানটো পটককৈ মনত পৰি গ'ল। এখেতে মানে ৰাজীৱ দাৰ গান খুব গায়। অসমাজি ৰখাতলে গ'ল
অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি অসমীয়া দেখিছা সাপৰে পাল্লাত পৰি ঐ দেখিছা সাপৰে পাল্লাত পৰি ধন্যবাদ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মোৰ মানে কি হ'ল ঘৰত আজি বৰ খকা খুন্দাকৈ ওলাই আহিলোঁ ওলাই আহে মানে প্ৰত্যেকবাৰে মেজি এটা বনাওঁ এইবাৰ লেটেই হৈছে অলপ মোৰ ল'ৰাটি কৈ আছে মানে মেজিটো পাপা সোনকালে বনাই দিয়েহি আকৌ এতিয়া গৈ পেলাই মেজি বনামগৈ তাকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কেনেকুৱা পালে জনাব আকৌ নিশ্চয় কালিলৈ আকৌ লগ পাম নতুন এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ধন্যবাদ